হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? বন্ধুসকল, আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আপোনালোকক কিছু কথা ক'বলৈ ওলাইছোঁ। বন্ধুসকল, আপোনালোকে জানে যে পুৰুষৰ যে শুক্ৰৰস বাহিৰ হয়, সেই শুক্ৰৰসত শুক্ৰাণু থাকে। আৰু এই শুক্ৰাণুবিলাক কিমান থাকে মই আপোনালোকক নিশ্চয় কৈছিলোঁ। পুৰুষৰ এবাৰ ফিমেল পাৰ্টনাৰৰ কণ্টেক্ট হোৱাৰ পিছত যিখিনি শুক্ৰৰস বাহিৰ হয়, সেই শুক্ৰৰসত লাখ লাখ শুক্ৰাণু থাকে। আৰু আজি মই আপোনালোকক সেই শুক্ৰাণুবিলাক দেখাবলৈ ওলাইছোঁ। এই শুক্ৰৰসবিলাক আমি খালী চকুৰে জাষ্ট অলপ তেলেতীয়া ধৰণৰ বস্তু হিচাপে দেখা পাওঁ, কিন্তু ফ্ৰেণ্ডছ, আপোনালোকে জানি আচৰিত হ'ব, এই তেলেতীয়া যে ৰসখিনি আছে, এইখিনি যেতিয়া আমি মাইক্ৰস্কোপৰ ভিতৰত চাম, মাইক্ৰস্কোপৰ আণ্ডাৰত চাম, তেতিয়া আমি এই শুক্ৰাণুবিলাক দেখা পাম। বন্ধুসকল, এই শুক্ৰাণুবিলাক দেখাত ভেকুলীৰ যে পোৱালি আছে লালুকি, এই লালুকিবোৰৰ দৰে একদম ছেম হয়। তো বন্ধুসকল, আপোনালোকক আহক মই দেখুৱাই দিছোঁ। এই যে আপোনালোকে দেখিছে এইবিলাক শুক্ৰাণু, প্ৰতিটো শুক্ৰাণুৱে কিন্তু এটা এটা লাইফ আছে। সিহঁতে বগাই বগাই যাব পাৰে আৰু প্ৰতিটো শুক্ৰাণুৱে এটা এটা লাইফ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ এটা শুক্ৰাণু যদি এটা এগৰ লগত ফাৰ্টিলাইজ হয়, তেন্তে এটা সন্তান জন্ম পাব। তো ফ্ৰেণ্ডছ, আপোনালোকক নিশ্চয় ভাল লাগিছে এই লাইভ পিকচাৰটো। এই যে আপোনালোকে দেখিছে, এইবিলাক হৈছে শুক্ৰাণু আৰু প্ৰতিটো শুক্ৰাণুৱে কিন্তু এটা এটা সন্তান জন্ম দিব পাৰে। যেতিয়া ফিমেল পাৰ্টনাৰৰ কণ্টেক্ট হয়, তেতিয়া এই যিকোনো এটা ইয়াত আপোনালোকে বহুত দেখিছে শুক্ৰাণু, কিন্তু এই বহুতৰ পৰা মাত্ৰ এটা শুক্ৰাণুৱেহে ফিমেল পাৰ্টনাৰগৰাকীৰ যিটো এগ ৰিলিজ হয়, সেই এগৰ লগত ফাৰ্টিলাইজ হৈ এটা সন্তান জন্ম পায়। আৰু ফ্ৰেণ্ডছ, মই আগৰ ভিডিঅ'বোৰত কোৱাৰ দৰে এই আপোনালোকে যি দেখিছে সেই শুক্ৰাণুবিলাক, এই শুক্ৰাণুবিলাকৰ কোনোবাটো এক্স ক্ৰম'জমৰ আৰু কোনোবাটো ৱাই ক্ৰম'জমৰ। আৰু যদি ৱাই ক্ৰম'জমৰ এই শুক্ৰাণু কোনোবাটো ফিমেল এগটোৰ লগত ফাৰ্টিলাইজ হয়, তেন্তে ল'ৰা সন্তান জন্ম পাব। আৰু যদি এক্স ক্ৰম'জমৰ শুক্ৰাণুটো ফিমেল এগৰ লগত ফাৰ্টিলাইজ হয়, তেন্তে ছোৱালী সন্তান জন্ম পাব। ফ্ৰেণ্ডছ, নহয়নে বাৰু মজাৰ এই ভিডিঅ'টো? যদি আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেন্তে এই ভিডিঅ'টো এটা লাইক দিব আৰু লগতে ফ্ৰেণ্ডছ, এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই এনেকুৱা ধৰণৰ মেডিকেল ইনফৰমেশ্যন আপোনালোকক সদায় দি থাকোঁ। ধন্যবাদ।